ফ্ৰেণ্ডছ এইটো ভিডিঅ'ত মই আলোচনা কৰিম আপোনাৰ লগত ৰাইটিং ইংলিছ ইমপ্ৰুভ হাউ টু ইমপ্ৰুভ ৰাইটিং ইংলিছ অৰ স্পেলিং ইংলিছ। এইটো ভিডিঅ' চালে আপুনি আৰু জীৱনতো নাপাহৰি যাব আৰু টেকনিক এটা শিকিব আৰু ৰাইটিং ইংলিছ স্পেলিং ইংলিছৰ বিষয়ে আপোনাৰ কোনো কনফিউজন নাথাকিব। জাষ্ট এইটো ভিডিঅ' চাওক। চ' মই প্ৰথমতে ক'বলৈ বিচাৰোঁ, যদি আপুনি ইংৰাজী শিকিবলৈ বিচাৰিছে আপোনাৰ ৰাইটিং ইংলিছ শিকাটো বহুতে গুৰুত্বপূৰ্ণ আৰু স্পেলিং আপুনিতো জানিবই লাগিব। তাৰ কাৰণে আপুনি এটা কাম কৰক, আপুনি লিখি পঢ়ক। যিমানখিনি পঢ়ে গ্ৰামাৰ এটা কিতাপ লওক, মোবাইলত বেছি নাচাব। যদি ৰাইটিং আৰু স্পেলিং ইংলিছ শিকিব বিচাৰে তেনেহ'লে আপুনি এটা কিতাপ লওক। কিতাপ লৈ কেনে এইবিলাক চেণ্টেঞ্চবিলাক আপুনি বেছি লিখি মুখস্থ কৰাৰ চেষ্টা কৰক। আপুনি যিমানে সহজ বাক্য হওক লিখাৰ চেষ্টা কৰক। বেছি লাহে হাৰ্ডলৈকে যাব। সহজৰ পৰা বাক্যৰ পৰা আৰম্ভ কৰিব, লাহে কঠিন বাক্যলৈ যাব। আৰু ৰাইটিং কৰি যিবোৰ আপুনি জানে কৰিব পাৰে সেইটো আপুনি লিখাৰ চেষ্টা কৰিব। সদায় যদি আপুনি 1 ঘণ্টা লিখাৰ চেষ্টা কৰে বা এটা মেক্সিমাম টাইম যদি আপুনি লিখাৰ ওপৰত থাকে, তেনেহ'লে আশা কৰা যায় যোনবিলাক ষ্টুডেণ্টে লিখি অভ্যাস কৰে তেওঁলোকে ভালদৰে স্পেলিং ইংলিছ ৰাখিব। তাৰপিছত কিন্তু কেইটামান ইয়াতে কিন্তু টেকনিক আছে। টেকনিকবিলাক মই ভিডিঅ'ত মোৰ ইউটিউব চেনেলত মই আপলোড কৰিম। যেনেকুৱা ফিউচাৰ FUTURE ফিউচাৰ চাৰ চাউণ্ডটো কিন্তু TURE লাষ্টত চাৰ চাউণ্ডটো এনেকুৱা আছে। যেনেকুৱা আপুনি ষ্টেচন TION পাব লাষ্টত। তাৰপিছত কুৱেশ্যন QUESTION কুৱেশ্যন। এইবিলাক কেনেকৈ হ'ল, চাউণ্ড কাৰণে এইটো কি হ'ল, এইবিলাকৰ কনফিউজন মই ছল্ভ কৰাৰ কাৰণে ভিডিঅ' আনি থাকিম। যদি আপোনালোকে ভাল পায় ভিডিঅ'টো আৰু যদি কমেণ্টছ কৰি জনাব যদি এনেকুৱা স্পেলিংবিলাক কেনেকৈ হ'ল, যিবিলাক ডিফাৰেঞ্চ থাকে, মিল নাই কোনো, বিপৰীত হৈ থাকে, সেইবিলাক যদি আপুনি জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দি কিনে কমেণ্টছ কৰি জনাই দিয়ক। এনেকুৱা ডিফিকাল্ট ৱৰ্ডবিলাক মই ছল্ভ কৰাৰ চেষ্টা কৰিম, আপোনাক শিকোৱাৰ চেষ্টা কৰিম। থেংক ইউ ছ' মাছ।